Hello students, মই কুলেশ চন্দ্ৰ ডেকা জিজ্ঞাসা এডুকেশ্যনত তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ বিষয়ৰ ওপৰত ভিডিঅ'টো কৰিবলৈ লৈছোঁ আছে জাৰণৰ প্ৰভাৱ ইফেক্টছ অফ অক্সিডেশ্যন। জাৰণৰ কোনো দুটা ক্ষতিকাৰক প্ৰক্ৰিয়া আমি দেখা পাওঁ। এইটো হৈছে কি যে ক্ষয়ী ভৱন জাৰণ ৰেট কৰচন বুলি কোৱা হয় আৰু আনটো হৈছে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি। আমি ইতিমধ্যে জাৰণৰ বিষয়ে বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিছোঁ। জাৰণ হৈছে কোনো এটা পদাৰ্থৰ লগত অক্সিজেনৰ যোগকৰণ। অক্সিজেন যদি যোগ হয় কোনো এটা পদাৰ্থৰ লগত সেইটোক আমি জাৰণ বুলি কওঁ, আৰু কেতিয়াবা হাইড্ৰজেন যদি আঁতৰাই সেইটোক আমি জাৰণ বুলি কওঁ। গতিকে কি হয়, এই জাৰণৰ ফলত বিভিন্ন ধৰণৰ ঘটনা ঘটে, ক্ষতিকাৰক ঘটনা ঘটে, আৰু সেইখিনিৰ কথা আমি আজি এই ভিডিঅ'টোকে আলোচনা কৰিম। আৰু দুটা প্ৰক্ৰিয়া হৈছে পুনৰ উল্লেখ কৰিছোঁ, ক্ষয়ী ভৱন বা কৰচন, দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি। আমি দুটাৰ বিষয়ে আমি পৃথককৈ আলোচনা কৰোঁ। এতিয়া আমি আহিছোঁ প্ৰথম ক্ষয়ী ভৱনলৈ। আজি আমি যদি লোৰ সঁজুলি বা বস্তু এটা চাওঁ, নতুন অৱস্থাতে চিকচিকীয়া হৈ থাকে, কিন্তু কিছুদিনৰ পাছত সিহঁতৰ গাত এক ৰঙচুৱা মুগা বৰণৰ পাউডাৰৰ চামনি এটা পৰে। এই ৰঙচুৱা মুগা বৰণৰ পাউডাৰটোকে আমি মামৰ বুলি কওঁ, আৰু প্ৰক্ৰিয়াটোক মামৰে ধৰা বুলি কওঁ। আমি কিছুমান মামৰে ধৰা গজাল আমি দেখুৱাইছোঁ। ইয়াতে এটা ৰঙচুৱা প্ৰলেপ পৰিছে গজালৰ ওপৰত, আৰু এইবিলাকেই হৈছে মামৰ। আৰু এই মামৰবিলাক এৰাই যোৱাৰ ফলত লোৰ সঁজুলি গজাল এইবিলাক কি হয়, নিশকতীয়া বা দুৰ্বল হৈ পৰে। দৰাচলতে মামৰ হৈছে সেমেকা বায়ুৰ পৰিৱেশত লোৱাৰ তীখাৰ এটা জাৰণ প্ৰক্ৰিয়া। ই হৈছে জলযুক্ত আইৰণ অক্সাইড বা হাইড্ৰেটেড আইৰণ অক্সাইড বুলি কোৱা হয়। ইয়াৰ সংকেত Fe2O3NH2O, পানীৰ কণিকা ইয়াত লাগি থাকে। আৰু যদি অতি সেমেকা পৰিৱেশ হয় তেতিয়াহ'লে কি হ'ব পাৰে, ইয়াৰ লগত আইৰণ অক্সাইড হাইড্ৰক্সাইড এটা বিশেষ যৌগ থাকিব পাৰে, Fe2O3OH এই যৌগটো থাকিব পাৰে। গতিকে এনেকৈ মামৰে ধৰাৰ ফলত আচবাব বা গজাল এনেকুৱা ধৰণৰ আদি কি হৈ যায়, যেতিয়া মামৰ তৰপটো এৰি যাব সি দুৰ্বল হৈ পৰে। গতিকে এটা ডাঙৰ ক্ষতি হয়। বছৰি দলং, গম্বুজ, ঠিক এনেকৈ লোৰ বেৰ আদি এইবিলাক এই মামৰৰ কাৰণে যথেষ্ট পৰিমাণে ক্ষতি হয়, আৰু আৰ্থিকভাৱে বহুখিনি ভৰণীয় ভৰিবলগীয়া হয় এইবিলাক মেৰামতি কৰাৰ কাৰণে বা সলনি কৰাৰ কাৰণে। গতিকে আমাৰ এইটো এটা ডাঙৰ ক্ষতিকাৰক দিশ অক্সাইডেশ্যনৰ বা জাৰণ প্ৰক্ৰিয়াৰ। ঠিক তেনেকৈ চিলভাৰ এক মূল্যৱান ধাতু, ইয়াক অলংকাৰ সাজিবলৈ ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। চিলভাৰৰ গহনা পাত্ৰ আদি আমি পাইছোঁ। এই চিলভাৰৰ গহনা পাত্ৰ আদি বতাহৰ সংস্পৰ্শত ৰাখিলে পাছত কলা পৰে। বতাহৰ উপস্থিতিত বায়ুত থকা বিভিন্ন ছালফাৰ যৌগৰ ছালফাইডৰ লগত বিক্ৰিয়া কৰি ই চিলভাৰ ছালফাইড নামৰ এটা যৌগ উৎপন্ন কৰে। আৰু এই চিলভাৰ ছালফাইডৰ ৰূপ যিকোনো যদি আমি ৰূপ এনেই ৰাখিছোঁ, সেই ৰূপৰ ওপৰত নতুবা তাক আমি যদি অলংকাৰৰূপে ব্যৱহাৰ কৰিছোঁ বা কোনো ধৰণৰ পাত্ৰ হিচাপে ব্যৱহাৰ কৰিছোঁ, তাৰ ওপৰত এটা ক'লা আৱৰণ সৃষ্টি কৰে। পিছতে এই আৱৰণটো আঁতৰাই দিলে কি হয় যে চিলভাৰৰ ক্ষয় হয়, ক্ষয়ী ভৱন ঘটে। চিলভাৰ ছালফাইডৰ ৰাসায়নিক সংকেত হৈছে এইটো Ag2S। এই চিলভাৰ ছালফাইড গঠন হোৱাৰ কাৰণে এই তৰপটোৱে কি কৰে যে চিলভাৰৰ ওপৰত ক'লা আৱৰণৰ সৃষ্টি কৰে, আৰু তাৰ ফলত চিলভাৰৰ ক্ষয় ভৱন ঘটে। একেদৰে আমি কপাৰ বা তামক যদি বায়ুত বা বতাহত কিছুদিন ৰাখি থৈ দিওঁ, তাৰ ওপৰত সেউজীয়া চামনি পৰে, তেতিয়া কপাৰৰ উজ্জ্বল মুগা ৰংটো পাতল হৈ পৰে। কপাৰে বায়ুত থকা সেমেকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰাৰ ফলত কপাৰে কাৰ্বনেট যৌগ কপাৰ কাৰ্বনেট উৎপন্ন কৰে। কপাৰ পৃষ্ঠত সৃষ্টি হোৱা এই সেউজীয়া পদাৰ্থবিধ হৈছে কপাৰ কাৰ্বনেট। গতিকে দেখা যায় বায়ুত থকা জলীয় বাষ্প, সেমেকা বায়ু বা কাৰ্বন ডাই অক্সাইড বা ছালফাৰ বা কেতিয়াবা এচিডৰ উপস্থিতিও কি হয় যে ধাতুবিলাকৰ ক্ষয় ভৱন ঘটায়। যিবিলাক আমাৰ ইয়াতে আমি দেখিছোঁ যে অক্সাইডেশ্যন অৰ্থাৎ
জাৰণেও কি হয় এই ক্ষয় ভৱন ঘটাত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায় গতিকে ইয়াত তাৰমানে জাৰণ বিক্ৰিয়াৰ এটা ক্ষতিকাৰক দিশ এই ক্ষয় প্ৰতিৰোধ কৰাৰ কাৰণে বিভিন্ন ব্যৱস্থা লয় যেটো কথা আমি ধাতু আৰু অধাতু চেপ্টাৰত আমি আলোচনা কৰিছোঁ লোট মামৰ ধৰা ৰোধ কৰিবলৈ ৰং কৰা অৰ্থাৎ পেইন্টিং তেল হনা অইলিং গ্ৰীজ হনা গ্ৰীজিং দস্তালেপন গ্যালভেনাইজিং ক্ৰমপ্লেটিং ঠিক তেনেকৈ এনটকৰণ আদি দ্বাৰাও কি কৰে সংকৰ ধাতু এনটকৰণৰ দ্বাৰা আমি কি কৰোঁ যে তাক ক্ষয় ভৱন হোৱাটো আমি ৰোধ কৰিব পাৰোঁ ঠিক তেনেকৈ সংকৰ ধাতু প্ৰস্তুত কৰিলেও কি হয় যে কিছু পৰিমাণে ক্ষয় ভৱনটো ৰোধ হয় ইয়াৰে দস্তালেপনটো হৈছে যে ষ্টীল আৰু লোট মামৰ নথিবোৰলৈ তাৰ ওপৰত জিংকৰ এটা আৱৰণ দিয়া পদ্ধতি তেনেকুৱা ধৰণৰ পদ্ধতিবিলাকৰ সহায়ত আমি কি কৰিব পাৰোঁ ক্ষয় ভৱনটো ৰোধ কৰিব পাৰোঁ যেটো কথা নেকি আমি ধাতু আৰু অধাতু চেপ্টাৰত পুংখানুপুংখৰূপে আলোচনা কৰিছোঁ তোমালোকক আকৌ পুনৰ জনাইছোঁ যে ক্ষয় ভৱন এটা মাৰাত্মক ক্ষতিকাৰক প্ৰক্ৰিয়া ক্ষয় ভৱনৰ বাবে গাড়ী মটৰ দলং লোৰ বেৰা জাহাজ আৰু ধাতুৰে তৈয়াৰী সকলো বস্তু নষ্ট হৈ যায় বিশেষকৈ যিবিলাক লোৰে তৈয়াৰী বস্তু এইবিলাক নষ্ট হয় গতিকে লোৰ ক্ষয় ভৱন এটা গুৰুতৰ সমস্যা বেয়া হোৱা লো সলনি কৰাৰ নামত বছৰি বৃহৎ অংক টকা খৰচ কৰিবলগীয়া হয় গতিকে ক্ষয় ভৱনটো ৰোধ কৰাৰ কাৰণে আমি বিভিন্ন প্ৰক্ৰিয়া লোৱা উচিত এতিয়া আমি আহিছোঁ অন্য এটা ক্ষতিকাৰক দিশ জাৰণ প্ৰক্ৰিয়াৰ সেইটো হৈছে দুৰ্গন্ধিতা তেল আৰু চৰ্বিযুক্ত খাদ্য যদি কিছুদিন পুৰণ হয় তেতিয়াহ'লে হিয়ত দুৰ্গন্ধি হৈ পৰে আৰু সোৱাদৰো পৰিৱৰ্তন হয় যাৰ ফলত সেইবোৰ খাবলৈ ভাল নলগা হয় গতিকে কি হয় তেতিয়া আচলতে কি হয় যে তেল আৰু চৰ্বি জাৰিত হয় যেতিয়া জাৰিত হয় তেতিয়া হিয়ত দুৰ্গন্ধি হয় গতিকে তেল আৰু চৰ্বিযুক্ত খাদ্যত থকা তেল বা চৰ্বিখিনি জাৰিত হোৱাৰ কাৰণে এই দুৰ্গন্ধিতা আহি পৰে দুৰ্গন্ধিতা আঁতৰ কৰিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা ল'ব পৰা যায় যে যেনে জাৰণ ঘটাটো ৰোধ কৰিব পাৰোঁ দুৰ্গন্ধিতাটো কি হ'ব যে নোহোৱা হ'ব যে জাৰণ ঘটাটো ৰোধ কৰিবলৈ চৰ্বি তেলযুক্ত খাদ্যবস্তুত কিছুমান প্ৰতিজাৰক পদাৰ্থ এন্টিঅক্সিডেন্ট বুলি কয় যিয়ে জাৰণ ঘটাত বাধা দিয়ে সেইবিলাক যোগ কৰা হয় ঠিক তেনেকৈ বায়ুৰুদ্ধ পাত্ৰত খাদ্যবস্তু ৰাখিলেও জাৰণ মন্থৰ হৈ পৰে কাৰণ বায়ুৰুদ্ধ কৰাৰ মানে তাত অক্সিজেন নাথাকে গতিকে জাৰণ প্ৰক্ৰিয়াটো মন্থৰ হৈ পৰে গতিকে বহু দিনলৈ খাদ্যবস্তু ভালে থাকে ঠিক তেনেকৈ চিপছ উৎপাদকবিলাকে বা তেনেকুৱা ধৰণৰ পেকেটত যিবিলাক বস্তু থোৱা থাকে ভজা তেলেৰে ভজা বা চৰ্বিৰে ভজা সেই বস্তুবিলাকত তেল আৰু চৰ্বিৰ জাৰণ নঘটিবৰ বাবে এই চিপছৰ পেকেটবোৰৰ ভিতৰত নাইট্ৰজেন গেছ ভৰাই ৰাখে নাইট্ৰজেন গেছ তুলনামূলকভাৱে এটা নিষ্ক্ৰিয় গেছ গতিকে সিহঁতে নাইট্ৰজেন গেছ ভৰাই ৰাখিলে খাদ্যবস্তুখিনিৰ সহজে জাৰণ নঘটে এনেকৈ আমি দুৰ্গন্ধিতা আঁতৰ কৰাৰ কাৰণে বিভিন্ন ব্যৱস্থা ল'ব পাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোক এই ভিডিঅ'টোৰ যোগেদি আমি দুটা গুৰুত্বপূৰ্ণ বিষয় জাৰণ প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হোৱা এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ আমি কুপ্ৰভাৱ বুলিও ক'ব পাৰোঁ এই বিষয়ে আলোচনা কৰিলোঁ তোমালোকক বেলেগ এটা ভিডিঅ'ত আমি পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ